মন্ত্ৰী SP সিং বাঘেল ডাঙৰীয়া এটা মন্তব্য আজি আমাৰ দৃষ্টিগোচৰ হৈছে। তেওঁ কৈছে যে ভাৰতবৰ্ষত মূল্যবৃদ্ধি কংগ্ৰেছ চৰকাৰ দিনৰ পৰাই হৈ আছে। হয়, মূল্যবৃদ্ধি আগৰ পৰাই হৈছে, এতিয়াও হৈছে, কিন্তু আপোনালোকৰ এই চৰকাৰৰ দিনত যি মূল্যবৃদ্ধি হৈছে সি মাত্ৰা পাৰ হৈ গৈছেগৈ। আপোনালোকে কৈছে ৰাছিয়া ইউক্ৰেইন যুদ্ধৰ বাবে পেট্ৰলজাত সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে। মই আপোনাক ইয়াৰ দ্বাৰা প্ৰশ্ন কৰিব খুজিছোঁ, মাননীয় বাঘেল ডাঙৰীয়া, ৰাছিয়া ইউক্ৰেইনৰ যেতিয়া যুদ্ধ চলি আছিলে, এই 5 ৰাজ্যৰ যে আমাৰ ইয়াত নিৰ্বাচন চলি আছিলে, তেতিয়া কি ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধ চলি থকা নাছিলে নেকি? তেতিয়া আপোনালোকে কিয় পেট্ৰলজাত সামগ্ৰীৰ মূল্য বৃদ্ধি নকৰিলে? এতিয়া যে আপোনালোকে মূল্য বৃদ্ধি কৰিলে। ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধ আজিও চলি আছে আৰু 5 ৰাজ্যৰ যেতিয়া নিৰ্বাচন আছিল তেতিয়াও চলি আছে। তেতিয়া কিন্তু আপোনালোকে পেট্ৰলজাত সামগ্ৰীৰ মূল্য বৃদ্ধি নকৰিলে। এতিয়া কৈছে ইয়াৰ বাবে কংগ্ৰেছ দল জাৰি। অতি হাস্যকৰ কথা মাননীয় মন্ত্ৰী ডাঙৰীয়া। আমাৰ চুবুৰীয়া দেশ পাকিস্তানত আজি 1 লিটাৰ পেট্ৰলৰ মূল্য মাত্ৰ 70 টকাত বিক্ৰী হৈ আছে। আমাৰ দেশৰ ৰাজধানী দিল্লীত কি হৈছে? আজি 1 লিটাৰ পেট্ৰলৰ মূল্য 110 টকা হৈছে। সৰ্বাধিক মুম্বাই মহানগৰীত 118 টকা হৈছে। ইয়াৰ উপৰি ভাৰতবৰ্ষৰ প্ৰতিখন চহৰত পেট্ৰলৰ মূল্য 100 টকাৰ পাৰ কৰিছে, যাৰ বাবে জীয়াতু ভুগিবলগীয়া হৈছে দেশৰ সৰ্বসাধাৰণ ৰাইজ। আপোনালোকে কৰ কাটলৰ নামত ৰাইজক যি জীয়াতু ভুগাইছে, সেইবোৰৰ পৰা ৰাইজৰ মন বিপথে পৰিচালনা কৰিবৰ বাবে আপোনালোকে এনেধৰণৰ কিছুমান বক্তব্য দিয়ে। এইখন পথাৰত যি খেতিয়ক, এই খেতিয়কৰ আজি পানীত হাঁহ নচৰা অৱস্থা। এইখন পথাৰত এই হেন ছিজনত কিমান খেতি হয়, আজি মাটি এনেই পৰি আছে, ৰাইজে খেতি কৰিবলৈ সাহস কৰা নাই। সাৰৰ দাম বৃদ্ধি হৈছে, পেট্ৰল ডিজেলৰ দাম বৃদ্ধি হৈছে, যাৰ বাবে খেতিয়ক আজি থমকি ৰ'বলগীয়া হৈছে। আপোনালোকে ৰাইজৰ কথা এবাৰো নাভাবে। কৰ কাটল বৃদ্ধি কৰিছে, ইমানেই বৃদ্ধি কৰিছে যেন এতিয়া আমি ব্ৰিটিছ সাম্ৰাজ্যত আছোঁ এনেকুৱা লাগি গৈছে। প্ৰতি বিঘা মাটিত আপোনালোকে খাজানা বৃদ্ধি কৰিছে। ইয়াৰ উপৰি জীৱনদায়িনী দৰৱ 100 দৰৱৰ আপোনালোকে মূল্য বৃদ্ধি কৰিছে। যিটো 80 টকাৰ এটা চিৰাপৰ দাম আজি 100 টকা 120 টকালৈ আপোনালোকে কৰি দিছে, যাৰ বাবে সৰ্বসাধাৰণ আজি সৰ্বশান্ত হৈছে। এইবোৰত গুৰুত্ব দিয়ক। আপোনালোকে মাননীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই মন কী বাত কোৱাতকৈ ৰাইজৰ মনৰ কথা বুজিবলৈ চেষ্টা কৰক। আজি এটা গেছ চিলিণ্ডাৰৰ মূল্য কিমান হৈছে? 1030 টকা পৰ্যন্ত হৈছে, যিটো কংগ্ৰেছ চৰকাৰৰ দিনত আছিলে 380ৰ পৰা 400 টকা। এইবোৰ কথাত গুৰুত্ব দিয়ক। অযথা চৰকাৰ চলাই আছে আপোনালোকৰ, আৰু বেলেগ চৰকাৰক আপোনালোকে দুখ দিবলৈ চেষ্টা নকৰিব। নমস্কাৰ।